ভাত এই কি হরে এই বিগ ফ্যান কি কৰিছ হৈ আছে ও বে পাৰ্টি বে কি ফটো ওলাইছে মানে পাৰ্টি পাৰ্টিটো দিব লাগে ফটো কথাবোৰ বাদ দে ফোন কাট কি কি ফটো কথা মানে এ ভাত কি হরে জীৱনত পৃথিৱীখন ঘূৰি থাকে বে হেল্ল' বিগ ফ্যান কি ভাল কি কৰিছ এই বাইক চাফা কৰি আছো ও বে পাৰ্টি বে কি হরে এটা কথা কওঁ ৰাতিপুৱা নিচাটো নকৰিবি ফোন ৰাখ দেখা নাই নি কৰিয়েতো আছো হেল্ল' এ বে বিগ ফ্যান অঁ গেলা কি কৰিছ মই বহুত ব্যস্ত বহুত দৰকাৰী কাম এটা কৰি আছো ও বে পাৰ্টি বে ফোন কাট ৰঞ্জন নপুৰে মাতে কি হরে হেই যা ঠিক আছে সাজে গুহি পাতে হেই যা চাই হেল্ল' এই গেলা শুনা নাই মই ডাল ফোনে লোৱা নাই ক হোৱাট আৰ ইউ কি কৰিছ পুৰা পুৰা খজাইছো কি ও বে পাৰ্টি বে গৈ যা তই গৈ যা কিমান অশান্তি ক কিমান অশান্তি ক মই যা তই মই যা হেল্ল' ৰঞ্জন বাপুৱে মাতে মোক শেষ কৰিব তোৰ কাৰণে লুকাই এই মই কৰি আছো ৰবা ক হেল্ল' এই তই ক'ত আছ পুতুককে আনা গাড়ীখন লৈ মোৰ ভাইটি কাৰেণ্টত লাগিলে বে কি অ বে পাৰ্টি কেলা কি ফটোৰ কথা ক'বলৈ আহিছ অ পাৰ্টি লাগিবই চিকেন বিৰিয়ানী চিকেন ম'ম' পাস্তা লৰা লচন চব খাম আজি তই আগতকে বহুত ফটো আহি গলি বে তোৰ পৰা শিকিছো কেলা হেল্ল' মা পাৰ্টি লাগে কিমান পাৰ্টি খাওঁ আৰু কিমান ছেকেণ্ড পাৰ্ট লাগে যদি এতিয়াই কমেণ্ট কৰক এখন শেষ পাত হেল্ল' গাইজ নমস্কাৰ ৰাইজ যদি আপোনালোকে ভিডিঅ' কম নেকি ভাবিছিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যি আছে চব কৰিব মুঠতে ধুনীয়া ধুনীয়া কমেণ্ট দিব যদি বেয়া পালে কমেণ্ট কৰি ভাল কৰি দিব
সৰি আমি অলপ আবেগিক হৈ গৈছিলোঁ বাকী চবটো ক'লেই আৰু যদি বেয়া পায় তেতিয়াহ'লে ইয়াৰহে চেনেল ৰিপৰ্ট মাৰি উৰাই দিব